নগাঁৱৰ মহকুমী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ মহকুমী চিকিৎসা মহাবিদ্যালয়ত তেজ পৰীক্ষাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ই সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। চিকিৎসা মহাবিদ্যালয়খনত চূড়ান্ত ময়মতালিৰে একাংশ কৰ্মচাৰীয়ে ৰোগীক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে প্ৰতিদিনে কিমান সময়লৈকে ৰোগীক তেজ পৰীক্ষা কৰা হ'ব তাৰ কোনো জাননী প্ৰকাশ কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই। পুৱাৰে পৰা তেজ পৰীক্ষা কৰিবলৈ যোৱা ৰোগীসকলে শাৰী পাতি ৰৈ থকাৰ পাছতো 2 বজাৰ লগে লগে তেজ পৰীক্ষা নকৰোঁ বুলি ঘোষণা কৰাৰ বাবেই ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ই চিকিৎসা মহাবিদ্যালয়খনত সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশ। ইমান কষ্ট করে আসি কোন দূৰৰ পৰা আসি মোক ঘৰ বনাইছে আমি নহ'ব কি কথা আমি আপনার অর্ডার করা আমি এনে বসে হঠাৎ করে বন্ধ হয় তারপরে তো থাকবো তো করে দিব লাগে তেজ পৰীক্ষাগাৰত কৰ্মৰত চিকিৎসা মহাবিদ্যালয়খনৰ একাংশ কৰ্মচাৰীয়ে গৰ্ভৱতী মহিলাকো বেয়া ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৰোগী আৰু ৰোগীৰ আত্মীয়ই। আনহাতে তেজ পৰীক্ষাগাৰত কৰ্মৰত কৰ্মচাৰীক এই বিষয়ে সোধাত সময় উল্লেখ থকা জাননীখন তেজ পৰীক্ষা কৰিবলৈ অহা ৰোগীয়ে ফালি পেলাই বুলি দায় কৰা মন্তব্যহে প্ৰদান কৰিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গৃহ জিলাত নিৰ্মাণ হোৱা নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়খনত প্ৰতিদিনে ন অসুবিধাৰ সন্মুখীন হোৱা ৰোগীয়ে কেতিয়াৰ পৰা সুফল পাব অথবা এইসকল চিকিৎসা কৰ্মীৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নগাঁৱৰ পৰা ৰঞ্জিত শৰ্মা ৰিপোৰ্ট UA নিউজ। ইয়াত মানে ৰাতিপুৱাৰ পৰা থিয় হৈ আছোঁ। ইয়াত মানে ব্লাড টেষ্ট কৰিব আহিছোঁ মৌখুলি মেডিকেলত। ইয়াত মানে বিহুতো ব্যৱস্থাই নাই। আপোনাৰ ব্লাড যে টেষ্ট কৰিব এটা মানুহ ইয়াত 100 মানুহ বা 200 মানুহ লাইন লাগি থাকে। আপোনাৰ মই 10টাৰ পৰা ইয়াত থিয় হৈ আছোঁ। মোৰ নানাক লৈ আহিছোঁ, দগৰ পৰা আহিছে। এতিয়া সোমাইছে, এতিয়া কৈ আছে ব্লাড টেষ্ট নহ'ব, এতিয়া কালি আহা। তেনেহ'লে মই 10টাৰ পৰা এতিয়ালৈকে মই কিয় থিয় হৈ আছিলোঁ? সিহঁতে আগত ক'ব লাগিছিল আজি নহয় কালি আহি যোৱা। বেমাৰী মানুহ হয়, সদায়তো আহিব নোৱাৰে। বহুত মানুহ আছে ইয়াত, গোটেই মানুহ সুধি চাওক আৰু বহুত মানুহ আছে ইয়াত। আৰু ইহঁতৰ বিভাগৰ ঠিক নাই, মই চাইছোঁ। নাই কিবা নাই, আপুনি চাওক ইয়াত তাত লিখা নাই, কিবা একো লিখা নাই যে 6টাৰ পৰা 2টালৈকে একো লিখা নাই। সিহঁতে মানে এতিয়া কৈছে বন্ধ হৈ গ'ল, এতিয়া নহ'ব। লাইনত মানে ভিতৰত বহাই থৈছে, ভিতৰত 1 ঘণ্টা বহি আছে, 1 ঘণ্টা পাছত বুক লৈ গুচি গ'ল। এতিয়া নহ'ব, এইটো কেনেকুৱা কথা? 10টাৰ পৰা ৰখি আছোঁ মই, এতিয়া নহ'ব ক'লে হ'ব নেকি? 2 দিন 3 দিন ধৰি পেলাই আহি আছোঁ, আহি পেলাই লাইন ধৰোঁ। 6টা বজাতে আহিছোঁ, আহি পেলাই লাইন ধৰি 2টা বজাত ডেইলি ঘূৰি যাব লাগে। 3 দিন ধৰি পেলাই আজি ঘূৰি আছোঁ। হয়, আৰু ইমান দূৰৰ পৰা আহি পেলাই যদি 6টা বজাত ৰখি পেলাই 2টা বজাত আকৌ ঘূৰি যাব লাগে, একো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আহি আমাৰ কি লাভ হয়? তাকো অন্য মানুহ ইমান প্ৰব্লেম নাই, প্ৰেগনেঞ্চি মানুহবিলাককতো অকণ চেকআপ কৰি পেলাই দিব পাৰে, সেইখিনিও নাই, নকৰে। আৰু মানে ছিকিউৰিটিবিলাকো মানে কি শাৰী পতা লাইনবিলাক যোনবিলাক শাৰী পাতি যায় সেইবিলাকক নোসোমোৱাই পেলাই বাহিৰা মানুহবিলাক সোমাই থাকে। খালি শাৰী পতাবিলাকক সোমাব লাগে, কমচে কম লাইনটো ধৰে যে সেইখিনি মানুহে ৰাতিপুৱাৰ পৰা ধৰি পেলাই 2টা বজাত যদি ঘূৰি যাব লাগে, বাহিৰা মানুহবিলাক সোমাই আহে আৰু যায়। ছিকিউৰিটিয়ে নিজৰ মানুহ সোমোৱাই, বেলেগ কোনোবা ডক্তৰ আহি পেলাই মানে বাহিৰা বেলেগ মানুহ সোমোৱাই নি থাকে। লাইন ধৰা মানুহবিলাক যাব। চাওক, আমাৰ যোনখিনি OPD পেচেণ্ট হয়, যোনখিনি বাহিৰ মানে হেৰি হয় ভৰ্তি হৈ নাথাকে, সেইখিনি আমি 2টা বজালৈ লওঁ।
আৰু যোনখিনি মানে ইমাৰ্জেঞ্চি হয় যোনখিনি ৱাৰ্ডত আছে সেইখিনি আমি নাইটলৈকে লওঁ আমি ইয়াত কিবা সেই যে যিখন বাহিৰৰ পৰা আহে তেখেতসকলৰ কাৰণে কিবা ফলক বা জাননী আছে নেকি যে 2 বাজিলৈকেহে আপোনালোকে কৰিব পাৰিব তাৰপিছত আমি এইখিনি কৰিম তেনেকৈ কিবা জাননী আৰিব লাগিছিল বা জাননী আৰিব লাগে নেকি লাগে কিন্তু আমি এতিয়া বৰ্তমান চাগে কিবা ফালি গৈছে জাননীখন আছিলে জাননী আৰা নাই বৰ্তমান আৰা নাই মানে আছিলে কিন্তু ফালা গৈছে চাগে আমি গম নাপাওঁ কিন্তু আমি আমি আগতীয়াকৈ জনাই দিওঁ যে 1:30 বাজিলে কওঁ যে আজি আৰু এইখিনি নহ'ব কাৰণ আমি আকৌ ল'ৰা ছোৱালীখিনি ৱাৰ্ডত যায় ন ৱাৰ্ডত গ'লে আকৌ সেইখিনি হিচাপ কৰিব লাগে তো সেইখিনি কৰোঁতে আমাৰ মানে বহুত সময় গুচি যায় মানে আপোনালোকে জাননী এখন তাৎক্ষণিকভাৱে লগোৱাৰ প্ৰয়োজন আহি পৰিছে আছে আছে মানে লগোৱা হৈছিলে চাগে ফালি গৈছে কাৰণ আৰু এটা কথা কওঁ মানে ফালি গৈছে মানে আপুনি দৰ্জাখনে চাব পাৰে দৰ্জাই ভাঙি দিছে পেচেণ্টে মানে ইমান ঠেলাই আছে মানে